নমস্কাৰ সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাই বন্ধুসকল, আপোনালোকে মই ইউটিউবত যেনেকৈ এটা ভিডিঅ' এৰিছিলোঁ, আপোনালোকে হয়তো 15-20 দিনৰ ভিতৰত মোৰ 2000-3000 ছাবস্ক্ৰাইবাৰ হৈ গৈছে। আপোনালোকে যিখিনি সহায় সহযোগিতা কৰিছে তাৰ বাবে আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ আপোনালোকে এনেকৈ সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। হয়তো মই কোনোদিন লাইভত আহি পোৱা নাই, ইউটিউব লাইভত মই আহি পোৱা নাই। আজি হয়তো আপোনালোকক ধন্যবাদ জনাবলৈ আহিছোঁ। হয়তো মোৰ চেনেলটো মনিটাইজ কৰিবলৈ আপোনালোকে সহায় সহযোগিতা কৰিছে তাৰ বাবে। আৰু বহুতে মোক হয়তো কৈ ফুৰে যে মই গীতবিলাক নাগাওঁ, এনেই মই অভিনয়হে কৰোঁ। আচলতে নহয়, মই যথেষ্ট কষ্ট কৰি আছোঁ। যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা পাই আগলৈ আপোনালোকে এনেকৈ সহায় সহযোগিতা কৰি থাকে।